নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নেতা বিদুলা আপোনালোকক আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা দিনটো কিনো কৰোঁ তাকে দেখাম। আজি যিহেতু একাদশী, মই ভাত খাব নোৱাৰোঁ, সেইকাৰণে আজি ভিডিঅ'টো কিনো কৰোঁ বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। মই কিয়নো একাদশীৰ দিনা ভাত নাখাওঁ ক'ম বাৰু কেইদিনমানৰ পাছত, তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া গাটো ধুই আহি মেলি ক্ৰীম অকণ সানি লৈছোঁ মুখখন নত, বাকী একো নাখাওঁ, অকল ক্ৰীম অকণহে সানিম। তাৰপৰা মূৰ চুবোৰ চুই মেলি ফুট চুট লৈ মেলি মাইকী মানুহে ৰাতিপুৱা এইটো কাম কৰিবই লাগিব নে কি কয় আৰু, এইটো মেইন কাম ৰাতিপুৱা। মূৰ চুই আচুৰি ফুট চুট নোলাগে বাহিৰলৈ ওলাব নোৱাৰি, মানে নাপায়, সেইকাৰণে মূৰ চুই আচুৰি আৰু বাহিৰলৈ তেতিয়াহে ওলাওঁ আৰু। দেখিছেনে কিমান চুলি সৰে, মানে গোটেই টকুলো হৈ গৈছে, মানে ইমান চুলি সৰে, ফণিয়াবই নোৱাৰে মূৰটো ফণিয়াবই নোৱাৰে, মানে ইমানে চুলি সৰে। এয়া ধূপডাল জ্বলাই লৈছোঁ ৰাতিপুৱা, কাৰণ ধূপ নজ্বলাকৈ একো নাখাওঁ ৰাতিপুৱা, ধূপ চুপ জ্বলাই মেলিয়ে খাম। যিহেতু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্টিং কৰিম বুলি কৈছোঁ, সেইকাৰণে ৰাতিপুৱাৰ পৰা কি কৰোঁ কি নকৰোঁ তাকে দেখাইছোঁ আৰু। কালি মানুহজন মাৰ ঘৰলৈ গৈছিলে, মাৰ ঘৰৰ পৰা বিলাহী দেখিছেনে কিমান বিলাহী দি পঠিয়াইছে, পকা কেঁচা দুইটা বিলাহী দি পঠিয়াইছে, এইফালে কবি দি পঠিয়াইছে আৰু আছে দেখাম ৰ'ব, এইপিনে মটৰ মাহ আৰু কচু থু চব বুটলি দি পঠিয়াইছে, দেখিছেনে এবেগ আলু দি পঠিয়াইছে এবেগ, আৰু মাছ দি পঠিয়াইছে, মাছ, এইপিনে গুটি আলু, সৰু সৰু গুটি আলু দি পঠিয়াইছে, আৰু এইপিনে মোৰ কাৰণে মাংস দি পঠিয়াইছে। দেখিছেনে কিমান বেছি মৰম, যিহেতু মই যাব নোৱাৰোঁ যে সেইকাৰণে মাংস দি পঠিয়াইছে। এতিয়া ৰাতিপুৱা খাব লাগিব এয়া ডালিম, বিলাহী, গাজৰ, বিট মিক্সিত দি জুচ বনাই খাম। খাবলৈ ইমান বেছি বেয়া, মই একদম নাখালে নহয় কাটিয়ে খাবলগীয়া হৈছে আৰু এতিয়া বলক মিক্সিত দি জুচ বনাই খাওঁ আৰু। এটা তেলেকিত জুচ ৰেডি, এতিয়া খাম আৰু। এয়া দেখিছেনে কেনেকৈ চেকিবলগীয়া হৈছে, মানে যিহেতু মই তিতাটো অকণো খাব নোৱাৰোঁ, সেইকাৰণে চেকি ল'বলগীয়া হৈছে আৰু। এয়া লৈ লৈছোঁ এগিলাচ, এতিয়া খাম আৰু, খাবলৈ ইমান বেয়া, এখন তামোলো লৈ লৈছোঁ, খাবতো লাগিবই, তামোলখন সেইকাৰণে লগত লৈ লৈছোঁ আৰু। ইমান বেছি বেয়াও খাবলৈ, মুখখন একদম কিবা হৈ যায় আৰু। দেখিছেনে কেনেকৈ খাবলগীয়া হৈছে, নাকটো শুকুৱাই মাৰি মানে ঘুটু ঘুটুকৈ গিৰি একেগোটাই খাইছোঁ আৰু। অকণমান অকণমান এৰি খালে খাব নোৱাৰোঁ, মানে মই ইমান লেতেৰা গোন্ধ। বেছি লগালগ তামোলখন খাই দিবলগীয়া হৈছে, মানে একদম বমি আহিয়ে যায় আৰু, ৰখাবই নোৱাৰি। আপোনালোকে বিটটো খাই ভাল পায় নাপায় কমেণ্ট কৰি জনাবচোন দেই। ইমান বেছি খাবলৈ বেয়া, একদম বমি আহি যায়। এতিয়া ৰাতিপুৱা ইয়াত চিৰা কেইদিনমান খাব লৈছোঁ, ইয়াত ৰাতিপুৱা চিৰা খাই এতিয়া ৰাতিপুৱাটো এনেকৈ খাম আৰু, দুপৰীয়ালৈ ৰুটি বনাম, ঘৰৰ পৰা দি পঠিওৱা মাংস আৰু ৰুটি বনাম, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া চব যোগাৰ কৰি লৈছোঁ, এয়া মাংস, এয়া মটৰ, পিঁয়াজ, আদা, নহৰু, জলকীয়া খুন্দি লৈছোঁ, বিলাহী আলু কাটি লৈছোঁ, এতিয়া বনাম আৰু। ইফালে আলু ভাজি আছোঁ, ইয়াত খাবলৈ নহ'লে গাইছ, মাংস এতিয়া খাম বুলি আহিছিলোঁ, মাংস খাব নাপায় হেনো, এতিয়া মটৰ আলুৱে খাব লাগিব আৰু, উপায় নাই, কি কৰিব, যিহেতু আজি একাদশী, তো বলক মটৰ ৰুটিয়ে বনাম আৰু এতিয়া। গাইছ, দুখ লগা কথা, মাংসটো আঁতৰাই দিলোঁ, এতিয়া মটৰ,
পিঁয়াজ এয়া কৈছোঁ এথনি মটৰ অলপ কম আছিলে বেছিকৈ গুচাই ল'লোঁ। এতিয়া কেৰাহীত তেল দি দিম আৰু আলু ভজা কেৰাহীতে বনাইছোঁ। তেল গৰম হৈ গ'ল, পিঁয়াজ দি দিছোঁ। মানুহে খুন্দি থোৱা আছিলে যে তাৰ অকণমান দি দিছোঁ, বেছি নাই দিয়া, অকণমান দিছোঁ। এতিয়া যিমানকণ লাগে সিমানকণ হালধি দি দিছোঁ আৰু এতিয়া বিলাহী দি দিছোঁ। বিলাহীটো কমিলে মটৰ দি দিম, তাৰপৰা আলু দি দিম। এতিয়া মটৰ দি দিছোঁ। এতিয়া আলু দি দিম। নিমখ দি দিছোঁ যিমানটো জোখত লাগে। এতিয়া পানী দি দিম। তাৰপিছত উতলিব, শাক হৈ গ'ল আৰু। শাক হোৱালে ৰুটিকেইটা মাৰি লওঁ, মানে সানি মেলি ৰুটিকেইটা বনাই লওঁ, বেলি লওঁ। এয়া গোল গোলকৈ কৰি লৈছোঁ। এতিয়া এটাকে বেলি যাম আৰু ৰুটি বেলি থকা মোৰ শাক হৈ গ'ল। শাক নমাই এতিয়া ৰুটি পুৰোঁ আৰু গেছটো অফ কৰি দিলোঁ। শাক যিহেতু হৈ গ'ল আৰু এতিয়া সেয়া ৰুটি পুৰিম। সেয়া দেখিছেনে মোৰ হৈ গ'ল বেলি পিনি। এতিয়া ৰুটিকেইটা পুৰি লওঁ। ফাইনেলি মোৰ ৰুটি চুটি পুৰি হৈ গ'ল। এয়া খাব হৈ গ'ল। দেখিছেনে মটৰ, ৰুটি, আলু ভাজি, আচাৰ আৰু পিঁয়াজ। ইয়াতকৈ আৰু কি লাগে নে কি কয়। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।